Hello friends, আজি আমি কথা পাতিম ন্যাশনাল হাইৱে অথৰিটি অফ ইণ্ডিয়াত খালী হোৱা কেইটামান পোষ্টৰ বিষয়ে। যিকেইটা পোষ্ট হৈছে ডেপুটি মেনেজাৰ পোষ্ট। সবিশেষ জানিবলৈ গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে আমাৰ এই জব ব্ৰডকাষ্ট চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে ভৱিষ্যতলৈ মই দিয়া প্ৰতিটা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু এটা ভিডিঅ'টো লাইক কৰি দিব যাতে ভৱিষ্যতৰ ভিডিঅ'বোৰ বনাবলৈ মই উৎসাহিত হওঁ। সো আহক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াত খালী হৈছে 30টা পোষ্ট। যিকেইটা পোষ্ট হৈছে ডেপুটি মেনেজাৰ টেকনিকেল পোষ্ট। পে' বেণ্ড হ'ব 3 আৰু দৰমহা হ'ব 15,600 টকাৰ পৰা 39,100 টকালৈ আৰু গ্ৰেড পে' পাব 5,400 টকা। আৰু যিসকলে গেট 2019 এপিয়াৰ কৰিছে তেওঁলোকে এপিয়াৰিং চাৰ্টিফিকেটকেইখনো ফৰ্ম ফিল আপৰ লগতে কৰি দিব পাৰে। চ' নেম অফ দ্য পোষ্ট হৈছে ডেপুটি মেনেজাৰ টেকনিকেল পোষ্ট। নাম্বাৰ অফ পোষ্ট আছে 30, আনৰিজাৰ্ভ আছে 3টা, SC বাবে আছে 4টা, STৰ বাবে আছে 2টা, OBC NCLৰ বাবে আছে 8টা আৰু EWSৰ বাবে আছে 13টা। চ' এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ আণ্ডাৰত। 30 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ইনষ্ট্ৰাকশ্যন অনুযায়ী তাৰ ওপৰৰ এজৰ কেটেগৰী ৱাইজ হ'ব পাৰে। পে' বেণ্ড হ'ব 3 আৰু দৰমহা হ'ব 15,600 টকাৰ পৰা 39,100 টকা প্লাছ গ্ৰেড পে' হ'ব 5,400 টকা। ছিলেকশ্যন প্ৰচেছ হ'ব যিসকলে গেট কৰিছে 2019 ইন চিভিল ইঞ্জিনিয়াৰিঙত তেওঁলোকৰ কিমান মাৰ্ক পাইছে আৰু কাট অফ মাৰ্ক কিমান থাকে তাৰ ওপৰত বেছ কৰি তেওঁলোকক ইণ্টাৰভিউত মতা হ'ব। হাউ টু এপ্লাই আপোনালোকে অকল অনলাইনত কৰিব পাৰিব, যিটো ৱেবছাইট হৈছে www.nhai.gov.in আৰু এইটো আপোনালোকে যিকোনো ৱেব ব্ৰাউজাৰত কৰিব পাৰে, গুগল ক্ৰম, মুফিজা, ফায়াৰফক্সত কৰিব পাৰে। 31 অক্টোবৰ 2019লৈকে সন্ধিয়া 6টা বজালৈ এই অনলাইন খোলা থাকিব। এডভাৰ্টাইজমেণ্ট ডিটেইলছখিনি আপোনালোকক মই এইটো লিংক দি দিছোঁ, এই লিংকটোৰ মাধ্যমেৰে আপোনালোকে চাই ল'ব পাৰে আৰু মই ডিছক্ৰিপশ্যনতো লিংকটো দি দিম, আপোনালোকে চাই ল'ব। আৰু এপ্লাই অনলাইন কেনেদৰে কৰিব ইয়াত ৱেবছাইটটো দি দিছোঁ মই ডিছক্ৰিপশ্যনতো লিংকটো দি দিম, আপোনালোকে সেই লিংকৰ মাধ্যমেৰে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰে। চ' ফ্ৰেণ্ডছ আজিলৈ বাছ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক আৰু আপোনালোকৰ ফ্ৰেণ্ডসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত কমেণ্ট কৰক যদি কিবা বুজি পোৱা নাই আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে ভৱিষ্যতৰ ভিডিঅ'বোৰ আপোনালোকে প্ৰতিটা পাই থাকে। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ, জয় আই অসম। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও জয় আই